গুড মৰ্নিং ভিউৱাৰ্ছ, এটা নতুন ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি দাদাৰ লগত গৈ আছোঁ আমি ৰাংঢালীলৈ। এটা নামঘৰ উদ্বোধন অনুষ্ঠান আছে, দাদাক নিমন্ত্ৰণ জনাইছে, তালৈ গৈ আছোঁ। ব'লক আজি দিনটো কি হয় দেখাবলৈ চেষ্টা কৰিম। এটা কথা জানি ভাল লাগিল, আমি যি ঠাইলৈ যাম দাদাই কৈছে যে সেইফালে যাওঁতে আমাৰ অসমীয়া সাহিত্য জগতৰ গল্প সম্ৰাট ছৈয়দ আব্দুল মালিক ছাৰৰ ঘৰৰ কাষেদি আমি যাম। গতিকে তেখেতৰ ঘৰত ঘূৰি আহোঁতে সোমাবলৈ অকণমান চেষ্টা কৰিম, যি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। আমি আহি দেৰগাঁও পালোহি। এতিয়া নাৰিকলগুৰিত কিতাপৰ দোকানত সোমাইছোঁ এখন মদ ভাগৱত গীতা ল'বলৈ। হেৰিখন আনিলে নেকি? সেইখন কালি নাছিলে, কি নাম আছিলে? আমি ল'লোঁ প্ৰীতম ঘোষা, নামঘৰত দিবলৈ প্ৰীতম ঘোষা এখন লোৱা হ'ল। দেৰগাঁও এখন নিৰ্ভৰযোগ্য কিতাপৰ দোকান, টেলেণ্ট বুক ষ্টল। নাৰিকলগুৰি চাৰিআলিতে দোকানখন আছে, কাৰোবাক কিবা লাগিলে ইয়াত আহিব পাৰে। আমাৰ এতিয়া কিতাপ লোৱা হৈ গ'ল। এখন কিবা এটা এখন পেক কৰি দিয়ক, গিফ্ট বুলি নহয়, কিবা এনেকৈ হেৰি কৰি দিয়ক। নামঘৰত দিম। চবেই পঢ়িব লাগে, প্ৰতিজন অভিভাৱকে পঢ়িব লাগে, শিক্ষকে পঢ়িব লাগে। আমাৰ কিতাপ লোৱা হৈ গ'ল, আকৌ যাত্ৰা আৰম্ভ কৰিছোঁ এতিয়া ৰাংঢালীলৈ। হা অঁ, আমি আহি ৰাংঢালী পালোহি। ইয়াতে এতিয়া আমাৰ দাদাৰ বৌৱেকৰ ঘৰত অলপমান জিৰণি ল'ম। কাষতে আছে নামঘৰ, চাহ তাহ খাই পেলাই আমি নামঘৰলৈ যাম। ইয়াত অলপ দেৰি ৰখিছোঁ, বহুত দূৰ জাৰ্ণি কৰি আহিছোঁ যে অকণমান জিৰণি লৈ কাষতে আছে নামঘৰ, আমি তালৈ যাওঁ। তাত নাম আৰম্ভ হৈছে ইতিমধ্যে। আমি গৈ আছোঁ এতিয়া নামঘৰলৈ। আমি নামঘৰৰ ভিতৰৰ কোনো কাৰ্যসূচীত তেনেকৈ অংশগ্ৰহণ নকৰোঁ কাৰণে আমাৰ লগত যিজন নামঘৰৰ বিষয়ববী আছিলে তেখেতক সুধিলোঁ যে চুৰিয়া পৰিধান নকৰিলেও হ'ব, গতিকে কোনেও ভুল নুবুজিব দিয়ক, আমি চুৰিয়া আচলতে লগত লৈ আহিছিলোঁ, কিন্তু আমি দেৰিকৈ পালোঁ সেইকাৰণে পিন্ধা নহ'ল বা পিন্ধিবলগীয়া নহ'ল আৰু কৰিছোঁ।
যাওঁতে আমাৰ গোলাঘাটৰে গৌৰৱ অসমীয়া সাহিত্য জগতৰ ভোটাতৰা স্বৰূপ শ্ৰদ্ধাৰ সৈয়দ আব্দুল মালিক ছাৰৰ যিটো আমাৰ অৰিজিনেল ঘৰ আছে নাহৰণিত, তেখেতৰ ঘৰত এপাক সোমাই যাম, ঘৰটো দেখুৱাবলৈ চেষ্টা কৰিম। এইখিনি ঠাইত এটা কথা লক্ষ্য কৰিছোঁ, প্ৰত্যেকৰ ঘৰৰ আগফালেই হওক বাৰীতেই হওক সকলোতে চাচি গছ আচলতে। এইফালে চাচি খেতিৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰে। প্ৰত্যেকৰ বাৰীয়ে বাৰীয়ে চাচি গছ দেখিছে, পদূলিয়ে পদূলিয়ে সকলোফালে চাচি গছ। আগত এখন চাচিৰ বজাৰো আছে। আমি এতিয়া আহি পালোঁ সৈয়দ আব্দুল মালিক ছাৰৰ ঘৰত। এয়া হৈছে তেখেতৰ বাসগৃহ। এতিয়া তেওঁলোকৰ ভতিজাকসকল থাকে। ইয়াৰ পৰাই তেখেতে নিজৰ সাহিত্য চলাই গৈছিলে। ইয়াতে তেখেতে বসবাস কৰিছিলে। বিশেষ ভিতৰলৈ নোসোমা, যিহেতু এতিয়া বৰ্তমান ইয়াত তেওঁলোকৰ পৰিয়ালে বসবাস কৰে। তেখেতৰ ঘৰ এইটোৱে আছিলে। বাকী আগফালে তেখেতৰ লাইব্ৰেৰী আছে, তাত অলপ দেখাবলৈ চেষ্টা কৰিম। তেখেতৰ ঘৰৰ আগফালে এইটো এটা লাইব্ৰেৰী আছে। তেখেতৰ যিখিনি স্মৃতি ইয়াতে সংৰক্ষণ কৰি থোৱা আছে, অকণমান দেখাবলৈ চেষ্টা কৰিম। পোহৰৰ ব্যৱস্থা নাই যিহেতু, ভিতৰত কাৰেণ্টটো নাই বোলে। এইফালে আমাৰ দাদা আছে। আপুনি কোন হয় তেখেতৰ? নামটো আপোনাৰ? ইয়াত এইখিনি এতিয়া চোৱা মেলা কোনে কৰি থাকে? মানে ব্যক্তিগতভাৱে কৰিছেনে এইটো নে চৰকাৰে দিছিলে? হয় হয়। আচলতে এইটো লাইব্ৰেৰী বুলি ক'লে ভুল হ'ব। এইটো মালিক ছাৰৰ এটা স্মৃতি ভৱন আমাৰ অসম চৰকাৰে নিৰ্মাণ কৰি দিছে। ইয়াতে যাতে তেওঁৰ স্মৃতিখিনি আমি সংৰক্ষণ কৰি ৰাখিব পাৰোঁ। ইফালে এইখিনি হৈছে মালিক ছাৰক বিভিন্ন সময়ত সন্মান হিচাপে দিয়া বঁটাসমূহ। ইয়াতে ধুনীয়াকৈ ৰখা হৈছে সজাই, সকলোখিনি ইয়াতে আছে। আৰু এই ৰুমটোত তেখেতৰ বিভিন্ন কিতাপ পত্ৰ যিখিনি তেখেতে নিজে লিখিছিলে বা তেখেতে অধ্যয়ন কৰিছিলে, সেইসমূহ ইয়াতে আছে। এইখন হৈছে মালিক ছাৰে ব্যৱহাৰ কৰা চকী। তেখেতে ইয়াতে বহি তেখেতৰ সাহিত্য কৰ্ম কৰি আগবঢ়াই গৈছিলে। এইখিনি ইয়াতে ধুনীয়াকৈ ৰখা হৈছে। আৰু এইবিলাক হৈছে তেখেতৰ কিতাপবিলাক সংৰক্ষণ কৰি থোৱা আছে বিভিন্নখিনি। ইয়াতে সকলোখিনি নাই। দাদাই আমাক জনাইছে যে তেখেতৰ বহুতখিনি বস্তু এতিয়াও মালিক ছাৰৰ পুত্ৰৰ ঘৰ, য'ত গোলাঘাটত আছে, তাত সংৰক্ষণ কৰি থোৱা আছে। লাহে লাহে বস্তুবিলাক ইয়ালৈ আনি থকা হৈছে। কিছুদিনৰ পিছত সেইখিনি ইয়াতে সকলোখিনি আনিব। তেতিয়া এই স্মৃতি ভৱনটো সম্পূৰ্ণ হৈ উঠিব। এতিয়াও ইয়ালৈ সকলোখিনি অহা নাই। আৰু এইটো কোঠালিত তেখেতৰ বাকীখিনি কিতাপ পত্ৰ ইয়াত আছে সংৰক্ষণ কৰা। এইফালে তেখেতৰ যিখিনি তেখেতক সন্মান হিচাপে বিভিন্ন সময়ত পোৱা বঁটা, এইফালে তেখেতৰ এখন ছবি কোনোবাই অংকন কৰিছিলে, ইয়াত দিছে। এইবিলাক হৈছে তেখেতক সন্মান হিচাপে দিয়া এইবিলাক মানপত্ৰ, বঁটা এইবিলাক আছে। মই এটা বস্তু দেখুৱাবলৈ বিচাৰিছিলোঁ, মালিক ছাৰে যিটো সাহিত্য একাডেমী বঁটা পাইছিলে সেইটো দেখুৱাব পৰা হ'লে ভাল আছিলে। কিন্তু সেই বঁটাটো তেখেতৰ যিকেইটা প্ৰধান বঁটা আছিলে সেইখিনি ইয়ালৈ এতিয়াও অনা হোৱা নাই। সেইখিনি আনিব। এই স্মৃতি ভৱনটো সম্পূৰ্ণ হৈ উঠা নাই আচলতে ভিতৰত। গতিকে ভিতৰ চোৱাত সেইখিনি সম্পূৰ্ণ হোৱাৰ পিছত তেখেতৰ এই সকলোখিনি বস্তু ইয়ালৈ অনা হ'ব। তেতিয়া এই স্মৃতি ভৱনটো তেখেতৰ এটি পৰ্যটনস্থলীলৈ সম্পূৰ্ণকৈ পৰিগণিত হ'ব। এতিয়াও বিভিন্ন লোক বিভিন্ন প্ৰান্তৰ পৰা আহে তেখেতৰ এই স্মৃতিবিলাক চাবলৈ। কিন্তু যেতিয়া সম্পূৰ্ণ হ'ব, সকলোৱে আহি চাব পাৰিব ইয়াতে। এই দুডাল লাখুটি তেখেতে ব্যৱহাৰ কৰা। ভিতৰত পোহৰৰ ব্যৱস্থা ইমান নাই, সেইকাৰণে ভিডিঅ' কোৱালিটিটো অকণমান ডাউন হৈছে। তাৰ কাৰণে আচলতে ক্ষমা প্ৰাৰ্থী মই। এইফালে আছে তেখেতৰ কিতাপ। আচলতে তেখেতে বহুত কিতাপ অধ্যয়ন কৰিছিলে, বহুত
অধ্যয়ন কৰিছিলে, নিজেও লিখিছিলেও, কিন্তু অধ্যয়ন খুব কৰিছিলে তেখেতে। এইবিলাক তেওঁ সেই অধ্যয়ন কৰা কিতাপবিলাক সংৰক্ষণ কৰি থোৱা আছে ইয়াতে। মই আকৌ কৈছোঁ, তেখেতৰ সকলোখিনি বস্তু আচলতে এতিয়াও ইয়াত নাই, গোলাঘাটত আছে। গতিকে সেইসমূহ লাহে লাহে আনি থকা হৈছে, সেইসমূহ ইয়াত তাৰ কাৰণে জেগা ৰখা হৈছে। সেই সকলোখিনি ইয়াত ৰাখিবহি বুলি জনাইছে আমাক। যিজন তেখেতৰ ভতিজাক ইয়াত আছিলে, তেখেতে আমাক জানিবলৈ দিছে। গতিকে আশা ৰাখিছোঁ আমাৰ অসমৰ যিসকল সাহিত্যপ্ৰেমী লোক আছে, যিসকলে মালিক ছাৰক ভাল পায়, তেওঁলোক আহিব পাৰে ইয়ালৈ। আমাক এই নাদিম দাই বস্তুখিনি দেখুৱালে, তেখেতলৈ ধন্যবাদ জনাইছোঁ। আৰু তেখেতে ধুনীয়াকৈ এইখিনি তেওঁলোকৰ ব্যক্তিগতভাৱে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰি আছে। লাহে লাহে সম্পূৰ্ণ হৈ উঠিব, গতিকে আহিব পাৰে আপোনালোক। আমি আহি দেৰগাঁও পালোহি এতিয়া। ঘৰলৈ গ'লোঁ, ৰাতিয়ে হ'ল, ঠাণ্ডাও পৰিছে বৰ। আজিলৈ ভিডিঅ'টো ইমানেই। কেনেকুৱা পালে জনাব কমেণ্ট কৰি। অকণমান চেষ্টা কৰিলোঁ, সময় কম হোৱাৰ কাৰণে ছাৰৰ ঘৰত বিশেষ সময় দিব নোৱাৰিলোঁ। আৰু বিশেষকৈ তাত যিজন আছিলে, তেখেত ক'ৰবাত যাবলৈ ওলাই আছিলে, খবৰ নিদিয়াকৈ আহিলোঁ। গতিকে আকৌ কেতিয়াবা আহিম, তেখেতৰ লাইব্ৰেৰীটো সম্পূৰ্ণ হ'লে আকৌ আহি ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই, বাই বাই।